ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম আমাৰ হাতত থকা নহয় আপোনাৰ হাতত থকা একে কথা মোবাইলটোৰ কিছুমান ফিচাৰৰ বিষয়ে। হয়তো কিছুমানে জানিব পাৰে, কিছুমানে নেজানিব পাৰে, কিন্তু নজনাসকলে চিন্তা নকৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথম নম্বৰত আছে স্ক্ৰীন পিনিং অথবা পিন উইণ্ডোজ। কিছুমান মোবাইলত পিন উইণ্ডোজ বুলিও লিখা থাকে। আপুনি নিশ্চয় আপোনাৰ স্মাৰ্টফোনত গেম খেলে নহয় জানো? যদি খেলে এই ফিচাৰটো আপোনালোকৰ বাবে অতি প্ৰয়োজনীয়, যাৰ নাম হ'ল স্ক্ৰীন পিনিং অথবা আগতে ক'লো পিন উইণ্ডোজ। হয়, যদি আপুনি এজন মোবাইল গেমাৰ গেম খেলিবলৈ নেপালে পগলা হৈ যায়, তেন্তে এই ফিচাৰটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। এই ফিচাৰটো কেৱল গেমিঙৰ ক্ষেত্ৰতে নহয়, আন কামতো আপুনি ব্যৱহাৰ কৰিব পাৰিব। স্ক্ৰীন পিনিং নামটোতে গম পোৱা যায় যে ইয়ে স্ক্ৰীনখনত পিন লগাই থোৱাৰ দৰে কাম কৰে। ধৰা হ'ল আপুনি পাবজি খেলি আছে, আপুনি বহুত বস্তু লুটিছে, পিষ্টল, গুলি, বম সকলো বস্তু পাইছে। এতিয়া আপোনাৰ শত্ৰু আপোনাৰ সন্মুখত, আপুনি গুলিয়াবলৈ ৰেডি, কিন্তু হঠাৎ আপোনাৰ বুঢ়া আঙুলিটোৱে কিবা কাৰণত হোম বাটনটোত টাচ কৰিলে। এতিয়াতো আপুনি জানে হোম বাটনত টাচ কৰিলে কি হয়, আপুনি হোম স্ক্ৰীনত আহি যায়, কিন্তু সেইফালে আপোনাৰ শত্ৰু আপোনাৰ কিল কৰি থৈ গ'লে। কিন্তু স্ক্ৰীন পিনিঙৰ জৰিয়তে আপুনি ইয়াৰ পৰা বাচি থাকিব পাৰিব। স্ক্ৰীন পিনিং অন কৰিলে সেই পাবজি এপটোৱে বা অন্য এপ যিটো আপোনাৰ মোবাইলত শ্ব' হৈ আছে, সেই এপটোৱে শ্ব' হৈ থাকিব। অৰ্থাৎ আপুনি ভুলতেও হোম বটন, বেক বটন, পোৱাৰ ভলিউম বটন প্ৰেছ কৰিলেও সেই এপটোৱে শ্ব' হৈ থাকিব। অৰ্থাৎ সেই এপটোৰ পৰা এক্সিট নহয়। অথবা আপোনাৰ কোনোবা বন্ধু বা সৰু ল'ৰা ছোৱালীবোৰে আপোনাৰ মোবাইলটো খুজিলে গেম খেলিবলৈ, এতিয়া আপুনি গেমটো অ'পেন কৰি দি দিলে, কিন্তু কেতিয়াবা সৰু ল'ৰা ছোৱালীবোৰে ছেটিঙত গৈ ভুলতে কিছুমান অন নকৰিবলগীয়া ফাংচন অন কৰি দিয়ে, আৰু এনে ক্ষেত্ৰত এই ফিচাৰটো কামত আহে। এতিয়া আপুনি ইয়াক অন কেনেকৈ কৰিব? তো ইয়াতে আপুনি স্ক্ৰীন পিনিং অন কৰিবলৈ মোবাইলৰ ছেটিঙত যাব আৰু ছেটিঙত যোৱাৰ পিছত স্ক্ৰল কৰি তলৰ ফালে আহিব লাগিব। তো ইয়াতে ছিকিউৰিটি অপশ্যনটো পাব, ইয়াতে ক্লিক কৰিব, তলৰ ফালে স্ক্ৰল কৰিব। তো ইয়াতে আপুনি এটা অপশ্যন পাব স্ক্ৰীন পিনিং বুলি, আৰু ইয়াতে ক্লিক কৰি এনেবল কৰি দিব। আৰু যদি আপুনি এই অপশ্যনটো ইয়াত নেপায়, আপুনি ছেটিঙৰ চাৰ্চ বক্সত টাইপ কৰিব স্ক্ৰীন পিনিং বুলি। তো দেখিলে ইয়াতে চাৰ্চ কৰি আপুনি ডাইৰেক্ট স্ক্ৰীন পিনিং অপশ্যনটো পাব আৰু এনেবল কৰি দিব। আৰু এটা কথা কৈ দিওঁ যে কিছুমান ফোনত এই অপশ্যনটো পিন উইণ্ডোজ নামেৰে থাকে। ইয়াৰ পিছত আপুনি ইয়াৰ ইউজ কেনেকৈ কৰিব? তেন্তে ধৰা হ'ল আমি প্লে ষ্ট'ৰ অ'পেন কৰিলোঁ। এইবাৰ আপুনি আপোনাৰ মোবাইলৰ মেনু বটনটোত প্ৰেছ কৰিব লাগিব। এইবাৰ এই পিনৰ ছবিটোত ক্লিক কৰিব। মোৰ মোবাইলটো ভিভ', মোৰ মোবাইলত এই পিনৰ ছবিটো এনেকৈ থাকিব, কিন্তু বেছিভাগ মোবাইলত এই পিনৰ ছবিটো এনেকৈ থাকিব। এইবাৰ ইয়াক অফ কেনেকৈ কৰিব? অফ কৰিবলৈ মেনু আৰু বেক বাটনটোত একেলগে প্ৰেছ এণ্ড হ'ল্ড কৰিলে হ'ল। চিম্পল। এতিয়া আহিব নাম্বাৰ 2, চিক্ৰেট গেমছ। এই গেমবোৰ কিছুমানে জানে, কিছুমানে নেজানে। প্ৰথমটো হ'ল ডাইনাছৰ জাম্পিং। ইয়াৰ এইটো নাম নহয়, ময়ে থৈছোঁ, কিন্তু ইয়াৰ আচল নামটো ময়ো নেজানো। ফাৰ্ষ্ট আপুনি আপোনাৰ মোবাইলৰ ডাটা কানেকশ্যন অফ কৰক, তাৰপিছত ক্ৰম অ'পেন কৰক। এতিয়া ইয়াতে আপুনি যিকোনো চাৰ্চ কৰক, কুকুৰ, মেকুৰী, হাতী, ঘোঁৰা, বাঘ, ভালুক, আপুনি যি চাৰ্চ কৰে আপোনাৰ মৰ্জি। এতিয়া এনেকৈ এটা ইয়াতে ডাইনাছৰ শ্ব' হ'ব। এতিয়া এই ডাইনাছৰটোত আপুনি টাচ কৰক। গতিকে নেট নাথাকিলে আপুনি এনেকৈ টাইম পাছ কৰিব পাৰিব। ছেকেণ্ডটো হ'ল বাস্কেটবল। এইটো খেলিবলৈ লাগিব আপোনাক মেছেঞ্জাৰ, যিটো সকলোৰে তাত আছে, কিন্তু লাইট মেছেঞ্জাৰ এই ক্ষেত্ৰত কাম নহ'ব। লাইট মেছেঞ্জাৰ যদি ইনষ্টল আছে, আপুনি অৰিজিনেল মেছেঞ্জাৰটো এতিয়াই ডাউনলোড কৰক। আপুনি যিকোনো ফ্ৰেণ্ডক এই বলটো চেণ্ড কৰক। এতিয়া সেই চেণ্ড কৰা বলটোত আপুনি টাচ কৰক। এতিয়া এনেকুৱা আপুনি দেখিবলৈ পাব। এই গেমটো আপোনাৰ বন্ধুৰ সৈতে খেলিব পাৰিব। এতিয়া শেষৰটো হ'ল ফুটবল। এইটোও আপুনি মেছেঞ্জাৰতে পাব। ইয়াতো আপুনি এই বলটো আপোনাৰ ফ্ৰেণ্ডলৈ চেণ্ড কৰক। এতিয়া আপুনি আগৰ দৰে এই বলটোত টাচ কৰক আৰু আপোনাৰ বন্ধুৰ সৈতে অনলাইন খেলক। এতিয়া আহিব নাম্বাৰ 3, IMEI নাম্বাৰ। বন্ধুসকল, ইয়াতে আপুনি অলপ ভালকৈ মন দিয়ক, কিয়নো এইটো আপোনাৰ বাবে অলপ গুৰুত্বপূৰ্ণ হ'ব পাৰে। বন্ধুসকল, আপোনালোকে ভয় খায় নেকি যে আপোনাৰ মৰমৰ মোবাইলটো কেতিয়াবা চুৰি হ'ব পাৰে বা হেৰাই যাব পাৰে বুলি? তেন্তে এতিয়াই ডায়েল কৰক *#06#। আৰু যেতিয়া আপুনি এই নম্বৰটো আপোনাৰ মোবাইলত ডায়েল কৰিব, তেতিয়াই আপোনাৰ মোবাইলত শ্ব' হ'ব দুটা IMEI নাম্বাৰ। আৰু এতিয়াই এই নাম্বাৰ দুটা এখন কাগজত বা এখন বহীত ভালদৰে নোট কৰি থওক। এই নাম্বাৰ দুটা হ'ল আপোনাৰ মোবাইলৰ IMEI নাম্বাৰ। কিছুমান মোবাইলৰ ক্ষেত্ৰত এইটো নম্বৰ এটা হ'ব যদি সেই মোবাইলত এখন চিম সোমোৱাৰ ব্যৱস্থা থাকে, কিন্তু আজিকালিৰ সকলো মোবাইলত মিনিমাম 2খন চিম সোমোৱাৰ ব্যৱস্থা আছে। কেতিয়াবা যদি আপোনাৰ মোবাইলটো চুৰি হৈ যায়, তেতিয়া আপুনি এই নম্বৰটো লৈ পুলিচৰ ওচৰলৈ যাওক। পুলিচে আপোনাৰ মোবাইলৰ লোকেশ্যনটো বিচাৰি আপোনাৰ মোবাইলটো ঘূৰাই দিব। এতিয়া আহিম আমি নাম্বাৰ 4, APK এডিটৰ। ফ্ৰেণ্ডছ, আপোনালোকে কেতিয়াবা বিচাৰে নেকি যে আপোনাৰ মোবাইলত থকা কিছুমান এপৰ নাম অমুক নহয় আন কিবা হোৱা উচিত? অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে আপোনাৰ মোবাইলত থকা যিকোনো এপৰ নাম আপুনি আপোনাৰ মৰ্জিমতে চেঞ্জ কৰিব পাৰে।
আৰু এইটো সম্ভৱ হ'ব APK এডিটৰ নামৰ এপটোৰ দ্বাৰা এই এপটো আগতে প্লে ষ্টৰত পোৱা গৈছিল কিন্তু ইয়াৰ নামত এতিয়া প্লে ষ্টৰত APK এডিটৰ প্ৰ নামৰ পেইড এপহে পোৱা যায় কিন্তু আমি ইয়াত কোনো টকা খৰচ নকৰোঁ সেইবাবে আমি ইয়াক ডাউনলোড কৰিম ক্ৰমৰ পৰা ডেছক্ৰিপশ্যনত সকলোতকৈ ওপৰত এটা লিংক দিয়া আছে আৰু তাত ক্লিক কৰি এই এপটো ডাউনলোড কৰি ইনষ্টল কৰক এতিয়া ইনষ্টল কৰাৰ পাছত এপটোত ক্লিক কৰক এতিয়া এপটো ওপেন হ'ব এতিয়া সিলেক্ট APK ফ্ৰম এপত ক্লিক কৰক এতিয়া আপুনি যিটো এপৰ নাম চেঞ্জ কৰিব বিচাৰিছে সেইটো সিলেক্ট কৰক মই ইয়াতে চুজ কৰিম স্মাৰ্ট স্ক্যান এপটো কিয়নো এই এপটো মাত্ৰ 2 MB যাতে ৱৰ্কিং হতে সোনকালে হয় এতিয়া আপুনি ইয়াতে কমন এডিটত ক্লিক কৰক এতিয়া আপুনি ইয়াতে ক্লিক কৰি নামটো চেঞ্জ কৰক মই টাইপ কৰিম এক্সপ্লোৰ এনিথিং যিটো মোৰ চেনেলৰ নাম এতিয়া সেভত ক্লিক কৰক এপৰ সাইজ যিমানে বেছি হ'ব ৱৰ্কিং হতে হিমানে বেছি সময় লাগিব আৰু আপোনাৰ যদি এপৰ বিষয়ে বেছি নলেজ আছে তেন্তে আপুনি ইয়াৰ জৰিয়তে এপত থকা কিছুমান ফিচাৰো চেঞ্জ কৰিব পাৰে মন কৰক ফ্ৰেণ্ডছ যেতিয়া এই ৱৰ্কিং কমপ্লিট হ'ব তেতিয়া আপুনি মোবাইলৰ হোম বটনটো টাচ কৰক আৰু সেই এপটো ডিলিট কৰক অৰ্থাৎ আনইনষ্টল কৰক যিটো এপৰ নাম আপুনি চেঞ্জ কৰিব বিচাৰিছে এতিয়া APK এডিটৰত যাওক আৰু এই এপটোক ইনষ্টল কৰক কিন্তু ফ্ৰেণ্ডছ মনত ৰাখিবা যে ইয়াক ইনষ্টল কৰাৰ আগতে আগৰ এপটোক আনইনষ্টল কৰিব লাগিব এতিয়া চাওক ফ্ৰেণ্ডছ এই এপটো ইনষ্টল হ'ল আৰু ইয়াৰ নামটো চেঞ্জ হৈ গ'ল এক্সপ্লোৰ এনিথিং বুলি এতিয়া আমি আহো নাম্বাৰ 5 কানেক্টিং মাউস ইন ইয়োৰ ফোন ফ্ৰেণ্ডছ সকলোৱে জানে যে মাউস কম্পিউটাৰৰ এটা গুৰুত্বপূৰ্ণ অংশ ইয়াৰ সহায়ত কম্পিউটাৰৰ প্ৰায় সকলো কাম কৰা হয় আৰু ইয়াক আপোনাৰ মোবাইলৰ সৈতেও যে কানেক্ট কৰিব পাৰি এইটো কথা কিছু সংখ্যক লোকে নেজানে আৰু সেইবাবে এই ফিচাৰটো মই এই ভিডিঅ'টিত অন্তৰ্ভুক্ত কৰিছো মাউসটো আপোনাৰ ফোনৰ সৈতে কানেক্ট কৰিবলৈ লাগিব এটা OTG কেবল যিটো আপুনি ওচৰৰ মোবাইল ফোনৰ দোকানত প্ৰায় 20-30 টকাত পাই যাব এতিয়া আপুনি মোবাইলৰ সেটিংলৈ যাওক আৰু OTG নামৰ অপচনটো অন কৰক ইয়াক অন কৰিবলৈ সেটিংত থকা এডিশনাল সেটিং নাইবা মোৰ সেটিংলৈ যাওক আৰু তললৈ স্ক্ৰল কৰক দেখিব যে OTG অপচনটো আৰু ইয়াক এনেবল কৰক আৰু যদি আপুনি এই অপচনটো পোৱা নাই তেতিয়া সেটিংৰ ওপৰত সাৰ্চ বক্সত সাৰ্চ কৰক OTG বুলি আৰু ইয়াক আপুনি এনেবল কৰি দিয়ক এতিয়া OTG কেবলটো মোবাইলৰ সৈতে কানেক্ট কৰক আৰু মাউসটোকো আনফালৰ পৰা OTGৰ সৈতে কানেক্ট কৰি দিয়ক এতিয়া আপুনি মাউসৰ সহায়ত আপোনাৰ মোবাইলটো কন্ট্ৰোল কৰিব পাৰিব এতিয়া আপোনালোকৰ হাতত দুটা কাম থাকিল নাম্বাৰ 1 এতিয়া মাৰ পৰা 30 টকা খুজক আৰু মোবাইল ফোনৰ দোকানলৈ গৈ এটা OTG কেবল কিনি আনক নাম্বাৰ 2 এই পাঁচটা ফিচাৰৰ কোনটো সঁচাকৈ বেছি ভাল লাগিছে এটা কমেন্ট কৰক আৰু ভিডিঅটো লাইক কৰাৰ লগতে আমাৰ এক্সপ্লোৰ এনিথিংক সাবস্ক্ৰাইব কৰক যাতে এক্সপ্লোৰ এনিথিংৰ সৈতে আপোনাৰ কানেকচন OTG কেবলৰ দৰে অটুট থাকে ভিডিঅটো চোৱাৰ বাবে মেনি থেংকস লগ পাম আপোনাক নেক্সট ভিডিঅটিত